ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম তৃতীয় শ্ৰেণীৰ নতুন পাঠ্যক্ৰম আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ তৃতীয়টো পাঠ। এই পাঠটোৰ নাম হৈছে আমাৰ গাঁও। এতিয়া আমি পাঠটোতনো কি আছে অলপ জানি লওঁচোন আহা। ইয়াত এখন গাঁৱৰ ছবি দিয়া আছে। এই গাঁওখনৰ নাম হৈছে পদুমণি গাঁও। এই পদুমণি গাঁওখননো কেনেকুৱা, পদুমণি গাঁওখনত কি আছে, সেই সম্পৰ্কে এই পাঠটোত বহলভাৱে দিয়া আছে। গাঁওখনৰ ছবিৰ তলতে আমি এখন স্কুলৰ ছবি দেখিছোঁ, নহয়নে বাৰু? এই স্কুলখন পদুমণি গাঁৱতেই আছে। ইয়াৰ উপৰিও পদুমণি গাঁৱত এটা পুথিভঁৰাল আছে, এখন চিকিৎসালয় আছে, এটা পোষ্ট অফিচ আছে আৰু আৰক্ষী চকীও আছে। এইসমূহক অনুষ্ঠান প্ৰতিষ্ঠান বুলি কোৱা হয়। তোমালোকৰ গাঁৱত বাৰু এনেধৰণৰ কি অনুষ্ঠান প্ৰতিষ্ঠান আছে জনাবাচোন। এতিয়া আমি পাঠটোত থকা প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো দিছে, ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? ইয়াৰ উত্তৰ হ'ব, ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পোষ্টমেন বোলে। খ প্ৰশ্নটো আছে, চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? ইয়াৰ উত্তৰ হ'ব, ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ আৰু নাৰ্ছ থাকে। গ প্ৰশ্নটো আছে, আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম হৈছে আৰক্ষী চকী। ঘ প্ৰশ্নটো আছে, দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম হ'ল নামঘৰ আৰু মছজিদ। ২ নম্বৰ প্ৰশ্নটো আছে, ক অংশত কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম আৰু খ অংশত তাত আগবঢ়োৱা সেৱাৰ বিষয়ে খেলিমেলিকৈ দিয়া হৈছে। কোনটো অনুষ্ঠানত কি সেৱা আগবঢ়োৱা হয় আঁচটানি মিলোৱা। এইসমূহ আঁচটানি মিলাই দেখাই দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। প্ৰথমটো আছিলে বিদ্যালয়। বিদ্যালয়টো হ'ব পঢ়া শুনা খেলা ধূলা আদি কৰা হয়। চিকিৎসালয়ত ৰোগীক চিকিৎসা কৰা হয়। ডাকঘৰটো হ'ব চিঠি পত্ৰ অনা নিয়া আৰু টকা পইচা আদান প্ৰদান কৰা হয়। আৰক্ষী চকী শান্তি শৃংখলা ৰক্ষা কৰে। পুথিভঁৰাল কিতাপ পত্ৰ আলোচনী আদি ৰখা হয়। ৩ নম্বৰটো দিছে শুদ্ধ নে অশুদ্ধ লিখা। ক বাক্য শাৰী হৈছে, এখন গাঁৱত কেইবাটাও চুবুৰী থাকে। এইটো শুদ্ধ। খটো দিছে, চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানটোৰ নাম ডাকঘৰ। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানটোৰ নাম হৈছে ডাকঘৰ। গটো আছে, পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম বিদ্যালয়। এই বাক্য শাৰী অশুদ্ধ। পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি থকা অনুষ্ঠানটোৰ নাম হৈছে পুথিভঁৰাল। ঘটো দিছে, এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে। এই বাক্য শাৰীও অশুদ্ধ। এটা চুবুৰীত এটাতকৈ সৰহ সংখ্যক পৰিয়াল থাকে। ঙটো দিছে, আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম চিকিৎসালয়। এই বাক্য শাৰীও অশুদ্ধ হয়। ইয়াৰ শুদ্ধটো হ'ব, আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম হৈছে আৰক্ষী চকী। ৪ নম্বৰটো আছে, তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা। ইয়াৰ উত্তৰ হ'ব, আমাৰ গাঁওখনৰ নাম। এই খালী জেগাটোত তোমালোকে প্ৰত্যেকে নিজৰ গাঁওখনৰ নাম লিখিবা। ২ নম্বৰ বাক্যটো, আমাৰ গাঁওখন গোলাঘাট জিলাত অৱস্থিত। তোমালোকে তোমালোকৰ গাঁওখন কোনখন জিলাত অন্তৰ্গত সেই জিলাখনৰ নামটো লিখিবা। আমাৰ গাঁৱত প্ৰায় ২০০মান পৰিয়াল বসবাস কৰে। আমাৰ গাঁৱত এখন প্ৰাথমিক বিদ্যালয় আছে। আমাৰ গাঁৱৰ ৰাস্তা পদূলিবোৰ যথেষ্ট উন্নত। এই বাক্যকেইশাৰীৰ উপৰিও তোমালোকে নিজৰ গাঁওখনৰ বিষয়ে অন্য তথ্যও ইয়াত সংযোগ কৰিব পাৰিবা। এতিয়া আহোঁ ইয়াৰ পিছৰটো প্ৰশ্নলৈ।
5 নম্বৰ প্ৰশ্নটো দিয়া আছে, তোমাৰ গাঁও বা চহৰখনত আৰু কি কি সা-সুবিধা থাকিলে ভাল লাগিলহেঁতেন লিখা। ইয়াৰ উত্তৰ হ'ব, আমাৰ গাঁও বা চহৰখনত দোকান বজাৰৰ অধিক সুবিধা, বিশুদ্ধ খোৱাপানীৰ সুবিধা, এখন মাধ্যমিক বিদ্যালয়, এখন চিকিৎসালয় আদিৰ সুবিধা থাকিলে ভাল লাগিলহেঁতেন। এতিয়া আমি কিতাপৰ ভিতৰৰ কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰোঁ আহা। 1 নম্বৰ, পুথিভঁৰালৰ পৰা আমাৰ কি কি সুবিধা হয়? ইয়াৰ উত্তৰ হ'ব, পুথিভঁৰালৰ পৰা আমি সহজে কিতাপ আনি পঢ়িব পাৰোঁ আৰু বহুতো নজনা কথা শিকিব পাৰোঁ। প্ৰয়োজন হ'লে কিতাপসমূহ ঘৰলৈও আনিব পাৰোঁ। 2 নম্বৰ, ডাকঘৰৰ সহায়ত কি কৰা হয়? ইয়াৰ উত্তৰ হ'ব, ডাকঘৰৰ সহায়ত চিঠি-পত্ৰ, টকা-পইচা আদি আদান-প্ৰদান কৰা হয়। 3 নম্বৰ প্ৰশ্ন, চুবুৰী কাক বোলে? ইয়াৰ উত্তৰ হ'ব, ওচৰা-ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়েই হ'ল চুবুৰী। 4 নম্বৰ, গাঁও কিদৰে গঠন হয়? ইয়াৰ উত্তৰ হ'ব, কেইবাটাও চুবুৰী লগ লাগি এখন গাঁও গঠন হয়। 5 নম্বৰ প্ৰশ্ন, গাঁৱৰ মুখিয়ালগৰাকীক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব, গাঁৱৰ মুখিয়ালগৰাকীক গাঁওবুঢ়া বুলি কোৱা হয়। 6 নম্বৰ, পঞ্চায়তৰ মুৰব্বীজনক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব, পঞ্চায়তৰ মুৰব্বীজনক সভাপতি বুলি কোৱা হয়। 7 নম্বৰ, কম জনসংখ্যা থকা নগৰত কি থাকে? ইয়াৰ উত্তৰ হ'ব, কম জনসংখ্যা থকা নগৰত নগৰ সমিতি থাকে। 8 নম্বৰ প্ৰশ্ন, বেছি জনসংখ্যা থকা নগৰত কি থাকে? বেছি জনসংখ্যা থকা নগৰত পৌৰসভা থাকে। 9 নম্বৰ প্ৰশ্ন, পৌৰসভাৰ গুৰিয়ালজনক কি বোলে? ইয়াৰ উত্তৰ হ'ব, পৌৰসভাৰ গুৰিয়ালজনক পৌৰপতি বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন, পৌৰ নিগমৰ গুৰিয়ালজনক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব, পৌৰ নিগমৰ গুৰিয়ালজনক মেয়ৰ বুলি কোৱা হয়। এই 10টা প্ৰশ্ন যদিও পাঠটোত দিয়া নাই, তথাপিতো এই পাঠটোৰ ভিতৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকে এই প্ৰশ্নসমূহ নিজৰ বহীত টুকি ৰাখিবা। আজিলৈ ইয়াতে সামৰিছোঁ দেই। নতুন এটা পাঠেৰে পুনৰ আমি লগ পাম। ধন্যবাদ।